যিখিনি চাকৰি দিছিল ফৰেষ্টৰ হওক বা বিচিডিচি ছেক্ৰেটাৰী হওক সেইবিলাক আমি ভেৰিফাই কৰি আছো যদি সঁচা হয় সিহঁতে 100% পাব কিন্তু দাবী কৰিছে প্ৰমোদ বড়ো দাবী কৰিছে কি 2005 চনৰ পৰা ইনকুৱাৰী কৰিব দিছে 2005 যিখিনি বিপিএফৰ দিনত 5 বছৰত সি ইনকুৱাৰী কৰা নাই ইনকুৱাৰী কৰিতো চেষ্টা আমি কৈছো বিচিডিচি সকলক যে চাকৰি দিছে লিগেল না ইলিগেল ইহঁতে কিয় চেলাৰী পোৱা নাই ইয়াৰ ওপৰত জাষ্টিফাইড কৰি আছো আমি আৰু চেলাৰী পাব লাগিব আৰু ফৰেষ্টৰ যিখিনি চাকৰি দি গৈছে ইহঁতে কিছুমান ইলিগেল আছে কেনেকৈ পালে য'ত গ্ৰেজুৱেট লাগে ইয়াত মেট্ৰিক পাছ য'ত মেট্ৰিক পাছ লাগে মেট্ৰিক ফেল এনেকুৱা কোৱালিফিকেশ্যন থকা বহুত মানে কেণ্ডিডেট আছে এইবিলাক আমি চাই আছো ইলিগেল আৰু পইচাৰ কথা কৈছে পইচা লোৱা বুলি কথা কৈছে পইচা আমি লোৱা নাই প্ৰমোদ বড়োৰ দিনতো আপোনালোকে প্ৰমাণে পাইছে এজন মহিলাই 8 লাখ 9 লাখ টকা দিব নোৱাৰা কাৰণে তাৰ ল'ৰাটো চাকৰি পোৱা নাই 8 লাখ টকা আনক 10 লাখ টকা আনক তেতিয়া চাকৰি দিম সেইবিলাক প্ৰমাণে আছে যি ব্যক্তিসকলৰ ওচৰত এই পইচাটো বিচাৰিছিল নাই আমাৰ এতিয়া ডিপাৰ্টমেণ্টেল বহুত চাকৰি ভেকেঞ্চি আছে ইয়াৰ ওপৰত আমি এডভাৰটাইজ দিব এই হিচাপত ব্ৰিটিছ বাকী ৰাইজে বা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব যোনে কোৱালিফাইড হ'ব সি চাকৰি পাব